নমস্কাৰ আজি হৈছে পবিত্ৰ মেডাম মেফি হৈছে আহোমসকলৰ পৰম্পৰাগতভাৱে চলি অহা এক উৎসৱ প্ৰত্যেক বছৰে 31 জানুৱাৰী তাৰিখে সমূহীয়াকৈ টাই আহোমসকলে এই মেডাম মেফি উদযাপন কৰি আহিছে আজি আমিও দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ জাগুনত মেডাম মেফি চাবলৈ বুলি ওলাইছো আপোনালোকে চাই থাককচোন শেষৰলৈকে আৰু আমি গৈ পাই দেখিছোঁ এই তেওঁলোকৰ এই নীতি নিয়মবোৰ আৰম্ভণি হৈছে এয়া হৈছে আহোমসকলৰ নিজস্ব নীতি নিয়মেৰে উপৰি পুৰুষসকলক স্মৰণ কৰি সেৱা জনাইছে আৰু এই আহোমসকলে ধৰ্মীয় পৰম্পৰাৰে তেওঁলোকে মৃতকসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছে এয়া পূজা হৈ আছে আৰু আমি পূজা চাই গ'লো চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিছে এয়া আমি চাবলৈ বুলি গ'লো ইমান এয়া চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰিছে আজি আৰু শেষত তেওঁলোকে খোৱাৰ আয়োজনো কৰিছে এয়া চাওকচোন খাবলৈ ইমান দীঘলকৈ লাইন পাতিছে আৰু এনেদৰে খোৱাৰ আচলতে মজাই বেলেগ আৰু আমি শেষত বহুত দেৰি ৰখি খাবলৈ পালোঁ যেনিবা পানী লৈ আৰু এইদৰে আমি খাই বৈ ঘৰলৈ বুলি আহিলোঁ আজিলৈ ইমানেই মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ